ফিংগাৰপ্ৰিণ্ট থকা মোবাইলৰ মালিকসকলে তেওঁলোকে নিজকে মহান বুলি ভাবে। মই তেওঁলোকক কৈ আছোঁ, তহঁতৰ নিচিনা আমি ইমান মূৰ্খ নহয় যে মোবাইলৰ লকটো টিপচই মাৰি খুলিব লাগিব। তো গাইজ সিদিনা এক্সামত কুৱেশ্যন আহিল, চেলেঞ্জ কাক বোলে। মই পেপাৰটোত একো নিলিখি অৱশেষত ডাঙৰ ডাঙৰ আখৰে লিখি দিলোঁ, পাৰিলে পাছ কৰাই দেখুৱাব, ইয়াকেই চেলেঞ্জ বোলে। তো গাইজ মই সদায় আপোনালোকক কওঁ, মই ভালেই আছোঁ, কিন্তু গাইজ বিশ্বাস কৰক মই সঁচাকৈয়ে বহুত ভালেই আছোঁ। बेटे मौज कर दी, मौज कर दी वाह बेटे वाह। সকলোৱে প্ৰেমত ঘৰৰ পৰা ওলালেই প্ৰেম, স্কুলত গ'লেও প্ৰেম, কলেজত গ'লেও। তো গাইজ কওকচোন প্ৰেমত কৰা ৰাস্তাটো কোনফালে আছে, ময়ো যাওঁ, পঢ়িব পাৰোঁ নে? তো এই মাহত মই 20টা ছোৱালীক প্ৰপ'জ কৰিলোঁ আৰু অহা মাহত 30টা মানক প্ৰপ'জ কৰিম বুলি ভাবি আছোঁ। পতিলে পতিব, নপতিলে নাই। এনেও মোৰ ছোৱালীৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই।